নমস্কাৰ, মোৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। আজি বুটৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু বুট ভাজা বা বইল কৰি খাব দিলে ছোৱালীজনীয়ে খাই ভাল নাপায়, সেইটো কাৰণে অলপ বেলেগ ধৰণে বনাই চালোঁ আৰু খাবলৈ খুব ভাল লাগিছিলে। সেইকাৰণে লগতে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এই ৰেচিপিটোৰ কাৰণে আমাক লাগিব বুটখিনি মই ৰাতিয়ে তিয়াই ৰাখিলোঁ, সেইটো কাৰণে দেখিছে বুটখিনি ফুলি গৈছে। আৰু এতিয়া এইখিনি মই মিক্সাৰ জাৰ এটাত লৈ লৈছোঁ আৰু তাতে মই 5 ফুটা নহৰু, এটা কেঁচা জলকীয়া আৰু আধা চামুচ আদাৰ পেষ্ট দি লৈছোঁ। ভালদৰে মিহিকৈ পেষ্ট হ'বৰ কাৰণে মই ইয়াতে অলপ পানী দি লৈছোঁ। চাব যাতে আমাৰ পেষ্টটো মিহি হয়, মিহি হ'লেহে খাবলৈ বেছি ভাল লাগে। আৰু এয়া দেখিছে মই ভালদৰে মিহিকৈ পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া এইখিনি মই এটা কণ্টেইনাৰত কাঢ়ি ৰাখিলোঁ আৰু 1 বা 2 চামুচৰ জোখা মিক্সাৰ জাৰটোতে ৰাখি দিলোঁ। আৰু এতিয়া ইয়াত মই পুনৰ নহৰু 3 ফুটা, এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু এটা কেঁচা জলকীয়া দি আকৌ পেষ্ট বনাই ল'ম। জলকীয়াটো আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব। এয়া দেখিলে মোৰ এইখিনি পুনৰ পেষ্ট হৈ গ'ল। এতিয়া মই যিহেতু বাতিত কাঢ়ি ৰাখিছিলোঁ সেইখিনিত প্ৰথমতে নিমখ দিছোঁ সোৱাদ অনুপাতে আৰু আধা চামুচ হালধি, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ৰং জলকীয়া আৰু আধা চামুচ গৰম মছলা দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই এটা ষ্টীলৰ বাতিত এইখিনি দি লৈছোঁ। আপোনালোকে ষ্টীলৰ প্লেটও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি দি লৈ মই চাৰিওফালে সমান কৰি ল'ম যাতে আমাৰ সমান হৈ যায় চবফালে। এনেদৰে দেখিছে চামুচে টিপি মই সমান কৰি লৈছোঁ। আনফালে মই কেৰাহী এখনত মিঠাতেল গৰম হ'ব দিলোঁ আৰু তাতে এখিলা তেজপাত, 2টা ইলাচি, এটুকুৰা ডালচেনি দি অলপ সময় ভাজি ল'লোঁ। আৰু যিখিনি পিছত মই মিক্সাৰত পেষ্ট বনাই লৈছিলোঁ সেইখিনি দি ল'ম। আৰু এইখিনি মই অকণমান সময় ভাজিব লাগিব, যিহেতু বুটৰ পৰা যিটো কেঁচা গোন্ধ, সেই গোন্ধটো যেতিয়ালৈকে নাইকিয়া নহয় তেতিয়ালৈকে মই এইখিনি তেলত ভালদৰে ভাজি ল'ম। অলপ সময় মই ভালদৰে ভাজি ল'লোঁ আৰু তাৰপিছত ইয়াত মই সোৱাদ অনুপাতে নিমখ, আধা চামুচ হালধি আৰু অকণমান ৰং জলকীয়া সেয়া দি ল'লোঁ। দি লৈ ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই এটা বিলাহী দি ল'ম। মই বিলাহীটোৰ গুটি আঁতৰাই লৈছোঁ। মই বিলাহীটো গোটেইটো ব্যৱহাৰ কৰা নাই, আধা ফালে দিছোঁ। যিহেতু বিলাহী বেছিকৈ দিলে এই গ্ৰেভিখন খাবলৈ ইমান সোৱাদ লগা নহয়, সেইটো কাৰণে মই বিলাহী কমকৈ দিছোঁ। আৰু তাৰপাছত ইয়াতে মই পানী অলপ দি ল'লোঁ। পানীৰ পৰিমাণটো অলপ বেছিকৈ লাগিব, যিহেতু আমি বুটৰ যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াতে ভাপতে সিজাম। আৰু তাৰ কাৰণে মই এটা বাতিত অলপ পানী দি পেলাই এই গ্ৰেভিখিনিৰ মাজত বহাই ল'লোঁ। আৰু তাৰপিছত যিটো ষ্টীলৰ বাতিত মই পেষ্টখিনি দিছিলোঁ সেইখিনি ৰাখি দিলোঁ আৰু চেক কৰি চালোঁ। দেখিছে মোৰ এইখিনি পূৰা সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া যিটো বাতিত মই পানী দিছিলোঁ সেই পানীখিনি পুনৰ মই গ্ৰেভিতে ঢালি দিছোঁ। আৰু পিছত যিখিনি লাগি আছে সেইখিনিও মই গ্ৰেভিত এনেদৰে দি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছোঁ। দেখিছে গ্ৰেভিখনৰ কালাৰটো বহুত ধুনীয়া হৈছে। আৰু এই প্ৰচেছত বনোৱা বুটৰ তৰকাৰীখন খাবলৈ বহুত ধুনীয়া হয়। আৰু এয়া দেখিছে মোৰ এইখিনি সম্পূৰ্ণ ষ্টিম হৈ গ'ল। আৰু এনেদৰে মই কটাৰীৰ সহায়ত এইটো উলিয়াই ল'ম আৰু পিচ কৰি ল'ম। আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে কাটি ল'ব, যেনেকৈ ধৰণে কাটিব বিচাৰে। আৰু এইটো এনেদৰে কটাৰ পিছত আপোনালোকে যদি গ্ৰেভি কৰি খাব নিবিচাৰে তেনেহ'লে তেলত ফ্ৰাই কৰিও খাব পাৰে, খুব ভাল লাগে খাবলৈ। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ এইখিনি কিমান ধুনীয়াকৈ ভাপত সিজি গ'ল। আৰু মই এই 4 টুকুৰা ৰাখি দিলোঁ তেলত ফ্ৰাই কৰি খাবৰ কাৰণে, আৰু বাকীখিনি মই গ্ৰেভিত দি দিলোঁ। ভিডিঅ'টো সেই সময়তে অফ হৈ গ'ল, সেইটো কাৰণে মই আপোনালোকক গ্ৰেভিত দিয়া কণ দেখাব নোৱাৰিলোঁ। আৰু তাৰপিছত মই অকণমান ৰং জলকীয়া আৰু অলপ কচুৰি মেথি বহুত বেছি দিব নালাগে, অকণমান দি দিব, তেতিয়া খাবলৈ ভাল লাগে। আৰু তাৰপিছত এতিয়া মই ভালদৰে লৰাই ল'লোঁ। আৰু এয়া দেখিছে মোৰ গ্ৰেভিখিনি কিমান ডাঠ হৈছে আৰু খাবলৈ খুব ভাল হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।